নমস্কাৰ, মই নীল আৰু আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যিটো গীত আছিলে ঈশ্বৰৰে বিচিটো আমি আগতে মুকলি কৰি দিছিলোঁ আপোনালোকৰ কাৰণে, আৰু আজি সেই গীতটিৰ ভিডিঅ'টি আপোনালোকৰ বাবে আমি আগবঢ়াই দিছোঁ। ইতিমধ্যে মোৰ লাইভ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দিছোঁ আপোনালোকক, আৰু বহুতে হয়তো এতিয়া চাইছে, আৰু যিসকলে চোৱা নাই ইতিমধ্যে তেওঁলোকে এই পষ্টটোৰ জৰিয়তে তেওঁলোকে লিংকটোত ক্লিক কৰিলে ভিডিঅ'টো তেওঁলোকৰ বাবে উপলব্ধ হ'ব ইউটিউবত। গতিকে সকলোকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো চাব। ঈশ্বৰৰ গীতটি কৰিছিলোঁ আমি উজ্জ্বল আৰঙে সংগীত পৰিচালনা কৰিছিল। গীতটিৰ কথা সুৰ লুইত মিলন, আৰু গীতটি খুব ধুনীয়াকৈ সংগীতেৰে সজাইছে উজ্জ্বল আৰঙে। গীতটি বাণীবদ্ধ কৰিছিলোঁ আমি ষ্টুডিঅ'জনত ৰূপচন্দ্ৰলাল বৰুৱাৰ মিক্সিং আৰু মাষ্টাৰিং তেখেতৰ। গতিকে আমি বিচিটো তেনেকৈ আগবঢ়াইছিলোঁ আপোনালোকৰ বাবে ইউটিউবত, আৰু আজি গীতটিৰ ভিডিঅ' ৰূপটো আপোনালোকৰ আগত প্ৰকাশ পাইছে। গীতটি পৰিচালনা কৰিছে মোৰ খুব মৰমৰ ভাইটি শচীন বৰুৱা, তাৰ লগত মোৰ প্ৰথম কাম, আৰু এতিয়া আমি পৰৱৰ্তী সময়ত আৰু বহুকেইটা কাম কৰিছোঁ, কিন্তু শচীন বৰুৱাৰ লগত কৰা এইটো মোৰ প্ৰথম গীত। আশা কৰিছোঁ আপোনালোকে ভাল পাব। বেছি লাহে লাহে আৰু বহুত আমাৰ আলহী আছে, মোৰ শুভাকাংক্ষী, মোৰ ককাইদেউ আছে, মোৰ বন্ধু আছে, সকলোৰে লগত অকণমান আমি কথা পাতিবলৈ যত্ন কৰিম, কিন্তু তাৰ আগতে অকণমান এনেই আমি ভিডিঅ'টো চাই ল'ব বিচাৰিছোঁ। জানইচোন কাক চাই আছো, তোৰ কাম নাই, চাই থাকোঁতে যাব বুজিছ। আজিলৈকে মনৰ কথাটোকে ক'ব নোৱাৰিলি, সেই কেনেকৈ কবি অ'? ভগৱানে যিটোহে কালাৰ দিলে, যা যা। ছোৱালী হাঁহিৰে খুলি খুলি খাই মম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই? বকি বকি ছোৱালী মিচিকি হাঁহিৰে খুলি খুলি খাই মম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই? এ মই নাহাতাকে যদি হয়, আপোনালোকে গীতটো উপলব্ধ হৈছে ইউটিউবত, আপোনালোকে চাব পাৰিব। আৰু গীতটিৰ লগত জড়িত হৈ থকা বহু কেইজন লোক ইতিমধ্যে আমাৰ মাজত আছে। প্ৰথমতে গীতটি লিখিছিলে, সুৰ কৰিছিলে আমাৰ খুব মৰমৰ ককাই লুইত দা। যোৱা বছৰ মোৰ পখিলা গীতটি তেখেতে কৰা, গতিকে লুইত দা আছে আমাৰ মাজত। প্ৰথমতে লুইত দাৰ লগতে কথা গ'লহি ঐজন মানুহজনে এইকেইদিন খুব ব্যস্ত হৈছে জিমত। লুইত দাৰ অনুভৱ আৰু কেনেকুৱা কি ক'বলগীয়া আছে আপুনি অকণমান থুলমূলকৈ কৈ দিলে হৈ যাব। নমস্কাৰ, সকলো অসমবাসীৰ আজিলৈ মই আন্তৰিক মৰমৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ঈশ্বৰৰ গীতটি অডিঅ' গীতটি যিদৰে আঁকোৱালি লৈছে, আৰু মই যিমান পাৰোঁ লিখিবলৈ চেষ্টা কৰিছোঁ। লগতে মই বুলি ক'লে ভুল হ'ব, দাদা ভৰত দা আছে, কুসুম দা আছে, আৰু মৃন্ময় দা আছে, বহুকেইজন ব্যক্তি জড়িত হৈ আছে, আৰু খুব ধুনীয়াকৈ সংগীত কৰিছে উজ্জ্বল আৰঙে। আৰু ভাইটি নীলৰ কথাটো ক'বই নালাগে, খুব ধুনীয়াকৈ গাইছে তেওঁ। গতিকে গীতটি সকলোৱে আদৰি ল'ব বুলি মই আশা কৰোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ লুইত দা। গীতটিৰ লুইত দাৰ লগতে আমাৰ খুব মৰমৰ দাদা এজন আছিল কৈলাশ দা, তেখেতে গীতটিৰ বিভিন্ন অংশ তেওঁ লিখা। গতিকে কৈলাশ দাৰ অনুভৱ। প্ৰথমতে নীলক মোৰ ফালৰ পৰা বহু শুভকামনা যাচিছোঁ আৰু শুভেচ্ছা যাচিছোঁ বিহুৱানৰ কাৰণে। আৰু
গীতটো ইতিমধ্যে আমি ভিডিঅ'টো চালোঁ, খুবেই ভাল লাগিছে। আৰু শচীনে খুব এটা নতুন সচৰাচৰ আমি যিমানবিলাক আছোঁ তাতকৈ এটা নতুন অলপ ব্যতিক্ৰম ধৰণী কৰিবলৈ টেকনিকেলি আৰু গোটেই সকলো ছাইডৰ পৰা এটা নতুন কৰিবলৈ সি প্ৰয়াস কৰিছে শচীনে। আৰু খুব ধুনীয়া হৈছে গীতটি, আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব। আৰু আশা কৰিছোঁ অনাগত দিনত যাতে আমাক আশীৰ্বাদ কৰিব, অনাগত দিনত এনেকৈ আৰু ভাল ভাল কামবিলাক যাতে কৰি যাব পাৰোঁ। শেষত পুনৰবাৰ বিহুৱানৰ পৰিয়ালবৰ্গ হৈ সকলোকে মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। বহুত বহুত ধন্যবাদ। আমাৰ লগত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অভিভাৱক শ্ৰদ্ধাৰ ভৰত শইকীয়া ককাইদেউ। ভৰতদাৰ ক'বখিনি আমি সকলোকে নমস্কাৰ জনাইছোঁ। গীতটোৰ বিষয়ে নদীয়ে ক'বলগীয়া একো নাই, আপোনালোকে অভিজ্ঞ ইমান সুন্দৰভাৱে আঁকোৱালি মনোমোহকৈ ডাইৰেকশ্যন কৰি উলিয়াইছে গীতটো, চাব আপোনালোকে খুব ভাল পাব। অনুৰোধ জনাইছোঁ আমাক আৰু মৰম দিব, লাইক কৰিব। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আমাৰ লগত আছে দেৱজিৎ বৰা। বৰা এইকেইদিন ব্যস্ত হৈ আছে, তেওঁৰ বৰা খুবেই ব্যস্ত এইকেইদিন। তেওঁৰ মানে গানটো ৰিলিজ হ'ল, খুব মই খৰতকীয়াকৈ আহিলোঁ জীৱ ধুনীয়া গীত। মই শচীন বৰাই খুব ধুনীয়াকৈ কৰিছে, কোৰিঅ'গ্ৰাফ কৰিছে, বিৰাট ধুনীয়া। মই গীতটো চাই আছোঁ এতিয়াও, বিৰাট ধুনীয়া গীত। সকলোৱে খুব ভাল পাব গীতটো চাই পিনে, আৰু চাবলৈ নাপায় গোটেই আপোনালোকে। আৰু এটা শচীন বৰুৱাই বিশেষ সেই গানটোত কাৰিকৰী দিশটো বহুত আগবঢ়াৰ নিচিনা লাগিছে, চাই বহুত ভাল লাগিছে। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আমাৰ লগত আছে, আপোনালোকৰ বহুতে গমেই নাপায়, বিহুৱান নামটোৰ স্বত্বাধিকাৰী। আৰু মোৰ প্ৰথম পৰ্যায়ত আমি যেতিয়া বিহুৱান কৰি আছিলোঁ, আমাক সাধাৰণতে নামটো দিয়াৰ লগতে গোটেই তেওঁৰ সেই নামটোৰ এলবামটো কৰাত বিভিন্ন ধৰণে সাহস, প্ৰেৰণা ইত্যাদিবিলাক আমাক প্ৰদান কৰিবলৈ আগবঢ়াই দিছিলে। গতিকে তেনেকুৱা এজন মোৰ খুব মৰমৰ ককাইদেউ প্ৰণৱ ফুকন টেঙাখাত লাটুদা, এই মানুহজনক দেখিছে আপোনালোকে। গতিকে লাটুদা খুব ব্যস্ত হৈ থাকে ফেচবুকত আজিকালি। গতিকে তেওঁ বিভিন্ন সময়ত বিভিন্ন সমস্যাত সদায় মাত মাতি থাকে ফেচবুকৰ জৰিয়তে। তেওঁ বহুত ব্যস্ততাৰ মাজত আজি আহি ওলাইছেহি ভাইহঁতক লগ কৰিবলৈ। গতিকে আপোনাৰ আজি কেনেকুৱা অনুভৱ আৰু আপুনি গীতটি চাই কেনেকুৱা পালে, কি কৰিলে? ধন্যবাদ। নমস্কাৰ। অসমবাসীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। বিহু গীতটো মানে আচলতে আপোনালোকে 7 মিলিয়ন অতিক্ৰম কৰিলে অলৰেডি যিটো অডিঅ'টো, আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পাব, খুবেই ভাল পাব। শচীন বৰুৱাই কৈছিলে বৰ ধুনীয়াকৈ কৰিছে, নীলেও ধুনীয়াকৈ এক্টিং কৰিছে, কষ্ট কৰিছে আচলতে গীতটোত। প্ৰত্যেকজন মানুহে ইয়াত কষ্ট মানে ফল বুলি ক'ব লাগিব, ফচল বুলি ক'ব লাগিব। গতিকেলৈ চাব, আপোনালোকে ভাল পাব। আৰু কি ক'ম, ধন্যবাদ। আমাৰ লগত আছে কৃষ্ণৰাজ। ক'লাকে ল'ৰাটো ধুনীয়া হৈ পৰিছে। কৃষ্ণৰাজে কি ক'ব? মই কম বুলি ভাবিলোঁ, বাকীবিলাকে কৈয়ে পেলালে। কৃষ্ণৰাজ আচলতে এইকেইদিন খুব ফোনত ব্যস্ত হৈ আছে। কৃষ্ণৰাজৰ কথাটো কওঁ এতিয়া, কি বা কয় সি। আপোনালোকে সকলোৱে চাব, আপোনালোকে চোৱাৰ নিমিত্তে ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছে নীলে, সকলোৱে উপভোগ কৰিব। আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আপোনালোকে ভিডিঅ'টো ভাল পাব, আপোনালোকে সকলোৱে উপভোগ কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আমাৰ আচলতে আজি উজ্জ্বল আৰং ককাই আজি নাই, সি আচলতে মাজুলী গৈছে ফুৰিবলৈ সপৰিয়ালে। গতিকে উজ্জ্বল দাক আমি মিছ কৰিছোঁ বিৰাট। আমি উজ্জ্বল দাৰ লগত ভিডিঅ' কলৰ জৰিয়তে সংযোগ স্থাপন কৰিবলৈ যত্ন কৰিম। উজ্জ্বল দাই খুব ধুনীয়াকৈ সংগীত পৰিচালনা কৰিছিলে গীতটিত, আৰু তেখেত আজি সাধাৰণতে এনেই মোৰ প্ৰতিটো ৰিলিজত আজি নাই। আশা কৰিছোঁ উজ্জ্বল দা য'তে আছে খুব ধুনীয়াকৈ আছে, আৰু সোনকালে আহক তেওঁ। আৰু বহুত কাম কৰিবলগীয়া আছে, আচলতে পেইণ্টিং হৈ আছে। আৰু আজি আমাৰ মাজত ষ্টুডিঅ' ফিউজনত এগৰাকী কণ্ঠশিল্পী আমাৰ লখিমপুৰৰ পৰা আহিছে, বাইদেউ এগৰাকী আছে। তেওঁ আচলতে কাম কৰি আছিল আমাৰ, আৰু আমি হঠাতে আহি তেওঁৰ কামত অকণমান ব্যাঘাত জন্ম দি আমি অকণমান সময় তেওঁৰ পৰা লৈছোঁ। গতিকে বাইদেউনো কি কয় আমাৰ কথা আৰু গীতটিৰ কথা তেওঁক অকণমান সুধিম। বাইদেউ ক'ৰ পৰা আহিছে আৰু আপুনি মৰাণত কেনেকুৱা পাইছে কাম কৰি? কাম কৰি বহুতেই ভাল লাগিছে। বহুত দিনীয়া আশা আছিলে মৰাণত এটা কাম কৰাৰ, সুযোগটো পালোঁ।
আৰু আজি চবতকৈ বেছি ভাল লাগিছে আপোনাৰ গীতটো আজি ৰিলিজৰ মানে অলৰেডি অডিঅ'টোতো পূৰা একদম হিট আৰু অসমবাসী ৰাইজে ৰৈ আছিলে ভিডিঅ'টোৰ কাৰণে অতি আগ্ৰহেৰে মানে লাগে ময়ো ভাবি আছিলোঁ আপোনাৰ ভিডিঅ'টো কেতিয়া ওলাব আজি সেই শুভক্ষণত মই উপস্থিত হ'বলৈ পাই সঁচাকৈ বহুত ভাল লাগিছে আপুনি আগুৱাই গৈ থাকক আপোনাৰ পৰা অসমবাসীয়ে বহুত বেছি আশা কৰে বহুত বহুত ধন্যবাদ বাইদেউ আৰু আশা কৰিছোঁ আপুনি যিটো কামত আহিছে সেইটো কামত সফল হয় যেন আপোনাৰ গানটো খুব ভাল হওক তাকে কামনা কৰিছোঁ আমাৰ লগত আছে ৰিদীপ ৰংকিত ক'ত গ'ল ইমানটো অলপ ওচৰলৈ আহিবা নেকি হাই ৰিদীপ ৰংকিত আচলতে বিৰাট ইয়' ৰংকিত হৈ গ'ল এইকেইদিনত ৰিদীপ ৰংকিতক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা নাই আমি একেলগে আৰম্ভ কৰা বুলি ক'লেও বেয়া নহ'ব আচলতে সি ৰাজগড় অঞ্চলৰ পৰা গৈ গুৱাহাটীত কেনেকৈ কষ্ট কৰিছিলে আমি সকলোৱে জানো আৰু মোৰ বহুকেইটা জনপ্ৰিয় গীতৰ আঁৰৰ মানুহজনে হৈছে ৰিদীপ ৰংকিত গতিকে ৰিদীপ ৰংকিতৰ মাছলৈ গৈছিলোঁ গীতটিৰ জৰিয়তে আপোনালোকে মোক চিনি পায় বহু সময়ত মোক জানে মোক ভাল পায় গতিকে এই মানুহজনে সেইজন আচলতে মদাহী মানুহজন মদ খাই ভাল পোৱা মানুহজন এইজন মই কেৱল গাইছিলোঁহে গীতটি আৰু আচল যিজন মানুহ গীতটোৰ পিছফালে থকা মানুহজন সেইজন হৈছে ৰিদীপ ৰংকিত আৰু আজি এই শুভক্ষণত ৰিদীপ আছে গতিকে বন্ধুৰ মতামত অকণমান পালে ভাল লাগিব প্ৰথমতে ক'ম নীল আকাশ মানে হৈছে নতুন কিবা এটা অহাৰ এজাক ধুমুহা এটা জোৱাৰ গতিকে বৰ মিলা নাই নেকি এইটো বন্ধু নীল আকাশলৈ মই শুভকামনা জনাইছোঁ এটা খুব সুন্দৰ গীত আপোনালোকে চাব আমিতো বহুতবাৰ চাই আছোঁ এতিয়ালৈকে অডিঅ'টোৰ লগতে ভিডিঅ'টো খুব মৰম লগা হৈছে গতিকে আপোনালোকে চাব তাকে আশা কৰিছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু আমাৰ লগত বহুকেইটা ল'ৰা আছে বহুকেইজন শিল্পী আছে কিন্তু তাৰ আগতে মিন্ময় দা আছে আমাৰ লগত উজ্জ্বল আছে মিন্ময় দাৰ লগত ব্যস্ত মিন্ময় দা অকণমান ব্যস্ত ভিডিঅ' কল কৰিবলৈ যত্ন কৰিছে উজ্জ্বল আৰঙক গতিকে মিন্ময় দাক সুধিছোঁ মই মিন্ময় দা কি ক'ব আপুনি বিহুৱানটো আপোনালোকে সকলোৱে জানে আমাৰ পৰিয়ালটোৰ আৱেগ জড়িত থাকে ইয়াৰ লগত এই সংকলনটোৰ লগত আমাৰ হেঁপাহ আমাৰ আশা সকলো জড়িত থাকে কিয়নো আপোনালোকে এই বিহুৱান সংকলনটোক আৰম্ভণিৰে পৰা যিমানখিনি মৰম চেনেহ আদৰ আশীৰ্বাদ আমাক কৰি আহিছে প্ৰেৰণা দি আহিছে গতিকে সেইখিনিয়ে আমাক আমাৰ অনাগত কৰ্মবিলাক কৰি যাবলৈ আমাৰ জীৱনী স্বৰূপ হৈ আছে এতিয়ালৈকে গতিকে আমাৰ খুব হেঁপাহৰ সংকলন গীতটো আপোনালোকে ইতিমধ্যে শুনিছে উলিয়াই দিয়া হ'ল 8 মিলিয়ন ক্ৰছ কৰিছে ইতিমধ্যে কিন্তু আজি তাৰ ভিডিঅ'টো বৰ সুন্দৰভাৱে নীলে অভিনয় কৰিছে আৰু নীলে সদায় আছুতীয়াকৈ বেলেগ এখন জগত লৈ ফুৰে বুকুত সি আকাশ গানটোত গাইছে আৰু সেই আছুতীয়াকৈ লৈ ফুৰা হেঁপাহবিলাক সি আপোনালোকক দেখুৱাবৰ যত্ন কৰে নতুন কিবা এটা পাব তাৰ অভিনয়ৰ কথা কৈছোঁ নতুনকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিছে এই ঈশ্বৰৰ গীতটি আপোনালোকে চাব আমাক এনেদৰে মৰম আশীৰ্বাদ প্ৰেৰণা দি যাব বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ আমাৰ লগত আছে মাধৱ ৰঞ্জন আছে মাধৱ ককাইদেউ মাধৱ ৰঞ্জনক মাধৱদা আমাৰ প্ৰতিটো গীতৰ লগত জড়িত হৈ থাকে কেতিয়াবা পোনপটীয়াকৈ কেতিয়াবা আওপকীয়াকৈ কেতিয়াবা পৰোক্ষভাৱে কেতিয়াবা প্ৰত্যক্ষভাৱে গতিকে মাধৱ কাই আচলতে মাধৱ কাই বুলি ক'বলৈ বেয়াই হৈছে এতিয়া মাধৱ বুলিয়ে মাতিব লাগিব মাধৱ কি কবি নীলৰ বিষয়ে বৰ বিশেষ মই ক'ব লগা নাথাকে কাৰণ নীলক ইতিমধ্যে অসমৰ সকলো ৰাইজে জানে নীলক অসমৰ ৰাইজে নীলক খুব মৰম কৰিছে আমি খুব মৰম কৰোঁ নীলক নীলে প্ৰতিটো কাম খুব সুন্দৰকৈ নিখুঁতকৈ সি কৰিবলৈ চেষ্টা কৰে আৰু প্ৰতিটো কামত তেনেকৈ সি ৰাইজক খুব ধুনীয়াকৈ আগবঢ়াই দিছে গতিকে মই ব্যক্তিগত ফালৰ পৰা মই নীলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে সি সদায় নীলে প্ৰতিটো কাম নিখুঁতকৈ খুব ধুনীয়াকৈ কৰি যাব পাৰে ইয়াকে ভগৱানৰ ধন্যবাদ বহুত বহুত ধন্যবাদ আমাৰ লগত ভাইটি মিৰদীপ আছে মিৰদীপে কি ক'ব গীতটিৰ লগত নমস্কাৰ ঈশ্বৰৰ গীতটি আজি ভিডিঅ' গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে আৰু খুব মৰমেৰে কৰা ভিডিঅ'টো আপোনালোকে ইতিমধ্যে খুব ধুনীয়াকৈ আদৰি লৈছে গতিকে ভিডিঅ'টো আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ আমাৰ লগত গীতটিৰ যিজন পৰিচালক অ'কে উজ্জ্বল আৰং আছে প্ৰথমতে উজ্জ্বল দাৰ লগত কথা পাতিম আমি উজ্জ্বল দা কি ক'ব আপুনি
আচ্ছা উজ্জ্বল দা শুই আছিলে আচলতে আমি আমনি কৰিছোঁ উজ্জ্বল দাক বেছি সময় নলওঁ উজ্জ্বল দা প্ৰায় 2 বছৰৰ এটা ভাগৰ লগত বুকুত বান্ধি তেওঁ আচলতে মাজুলী গৈছে প্ৰথমবাৰৰ কাৰণে তেওঁ আচলতে ঘৰৰ মানুহৰ লগত গৈছে অকণমান সময় ব্যক্তিগতভাৱে কটোৱাবলৈ গৈছে তাতো আমি মানে আমনি দিছোঁ এনেকুৱা এজন মানুহক গতিকে আপুনি বেয়া নাপাব আৰু সোনকালে আহক বহুত কাম বাকী আছে ভিডিঅ'টো আপুনি চাব আৰু চাই পেলাই আকৌ এবাৰ ফোন কৰিব ঠিক আছে বহুত বহুত ধন্যবাদ উজ্জ্বল দা আপোনাৰ দিনবিলাক শুভ হওক আৰু আপোনালোকক ফোন কৰাৰ প্ৰতিশ্ৰুতি মাগিছোঁ ধন্যবাদ বাই বাই আমাৰ লগত আছে শচীন বৰুৱা গুৱাহাটীৰ পৰা আমি তেখেতৰ লগত মানে পোনপটীয়াকৈ কথা পাতিব পৰা নাই যদিও মোবাইলৰ যোগে ভিডিঅ' কলৰ জৰিয়তে আপোনালোকৰ লগত অকণমান যত্ন কৰিছোঁ কথা পতুৱাই দিবলৈ শচীন বৰুৱা আচলতে এই সৰু ল'ৰা আমাৰ ভাইটিৰ নিচিনা কিন্তু তাৰ অভিজ্ঞতা আচলতে আমাতকৈ বহুত বেছি আৰু প্ৰতিটো কামেই সি নতুন ধৰণে কৰিবলৈ যত্ন কৰে আৰু প্ৰথমবাৰৰ কাৰণে মই কৰিছোঁ তাৰ লগত কাম আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাইটিটো আৰু বহুত বেছি দূৰ আগুৱাই যাব পাৰে তাৰ কৰ্মৰ ক্ষেত্ৰখনত আৰু খুব ধুনীয়াকৈ কৰিছে আমি আচলতে খুবেই সুখী তাৰ কাম লৈ আৰু শচীন বৰুৱাৰনো কেনেকুৱা লাগিলে মৰাণৰ এই সৰু পৰিয়ালটোৰ লগত কাম কৰি নাজানো আৰু আজি তাৰ মনৰ কথাখিনি অকণমান যদি সি ৰাইজৰ আগত কৈ দিব পাৰে আমি খুব সুখী হ'ম শচীন বৰুৱা হয় নমস্কাৰ ইতিমধ্যে ঈশ্বৰৰ ৰিলিজ হ'ল বিৰাটেই ভয় লাগি আছিল অলৰেডি ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আপোনালোকে ৰাইজে সকলোৱে আৰু বৰ্তমান মই চেৰাপুঞ্জীত আছোঁ গুৱাহাটীত নাই চেৰাপুঞ্জীত আছোঁ ইয়াৰ পৰা লাইভ আহি আছোঁ ভিডিঅ' কলৰ জৰিয়তে বঢ়িয়া সকলোৱে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে অডিঅ'টো আশা কৰোঁ ভিডিঅ'টো আঁকোৱালি ল'ব আমাৰ কামবোৰক আপোনালোকে আৰু মৰম দিব আৰু নীলদাক যেনেকৈ আগৰ গানবোৰ মৰম দিছে তেনেকৈ আকৌ মৰম দিব আৰু আপোনালোকৰ কমপ্লিমেণ্ট বা আপোনালোকৰ কমেণ্টছবিলাক আমাক শ্বেয়াৰ কৰিব কিবা ভুল ত্ৰুটি থাকি যাব পাৰে আৰু নতুন এটা চিন্তা কৰি কামটো কৰা হৈছে আশা কৰোঁ সকলোৱে ভাল পাব এইখিনি অ'কে শচীন তোমাৰ লগত কোন আছে এতিয়া ভয় খাই আছোঁ বেলেগ একো নাই বৰ বিৰাটেই ভয় লাগি আছে গানটো ভয় খাব নালাগে খুব ভাল কাম কৰিছা তুমি তোমাৰ লগত কোন আছে এতিয়া লগত এতিয়া আমাৰ DOP বিতুল দা আছেনে এইয়া আপোনালোকে আমাৰ বিভিন্ন গীত শুনে বহুকেইটা ভিডিঅ' গীত শুনে কিন্তু আচলতে পৰিচালকজনৰ লগত একেবাৰে একেটা মনৰ নিচিনাকৈ কাম কৰি থাকে যিজন কেমেৰা পৰিচালনা কৰি থাকে আচলতে কেমেৰা নিজৰ হাতেৰে পৰিচালনা কৰি থাকে গতিকে বিতুল দাস অসমৰ এজন আগশাৰীৰ তেওঁ আচলতে কেমেৰা কৰা এজন শিল্পী গতিকে বিতুল দাক প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ৰিলিজ অনুষ্ঠানত মই পাইছোঁ বহুত বহুত ধন্যবাদ বিতুল দা কি ক'ব নমস্কাৰ খুবেই ভাল লাগিছে মানে ৰিলিজৰ কাৰণে নিজেও ৰখি আছোঁ চবেই কৈ আছে মানে কি চাপৰ্ট কি আছে মোৰ খুবেই ভাল লাগিছে যিহেতু টেকনিকেলি আমি কামখিনি ভালকৈ কৰিবলৈ ট্ৰাই কৰিছোঁ দেই আমি ট্ৰাই কৰিছোঁ আপোনালোকে তেনেদৰে আদৰি ল'ব আমাৰ ভাল লাগিব খালি কিবা যদি ভুল গতি হয় আমাক আপোনালোকে জনাব যাতে আমি টেকনিক শুধৰাব পাৰোঁ আৰু লগতে এৰা কি হ'ল এইটো কি হ'ল ভিডিঅ' কৰিল ভিডিঅ' কাট খাই গৈছিল অ'কে অঁ কাট খাই গৈছিলে বাকীটো গানটোতো অডিঅ'টো ইমানেই হিট আমি নিজেও ভয় খাই আছোঁ যে কামটো কেনেদৰে আমি কৰিম যিহেতু আজি ৰিলিজ হৈছে আপোনালোকে আঁকোৱালি ল'ব প্লাছ আমি একেলগে নিজৰ লগত বহুত কাম আগতো কৰিছোঁ বাট এনেকৈ এইবাৰ প্ৰথম মানে নিজৰ লাইফত এনেকৈ কথা পাতিছোঁ আশা কৰিছোঁ আঁকোৱালি ল'ব সদায় আশীৰ্বাদ কৰিব তেনেকৈ যাতে আমি ভাল কাম কৰি যাওঁ থেংক ইউ বিতুল দা আৰু শচীন আশা কৰিছোঁ তোমালোকে সদায় এনেকৈ আমাকো লগ দি যাবা আৰু ভগৱানে তোমালোকৰ লগ দিয়ক তোমালোকৰ প্ৰতিটো কাম ভাল হওক তাকে কামনা কৰিছোঁ আৰু বহুত ভাল বেছি হৈ থাকক আপোনালোকৰ বেছি কথা নকওঁ অঁ কিবা ক'বা তুমি অঁ হা অঁ এইখিনিতে আমি মানসৰ কথা ক'ব লাগিব মানসে এডিট কৰিছে আৰু শচীনৰ লগত কেইবাটাও ৰাতি সি বেচেৰাটো নোখোৱাকৈ কাম কৰি কৰি আজি সি বহুখিনি আগবঢ়াই দিছে গতিকে মানসকো আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু আমাৰ লগত আৰু বহুকেইজন শিল্পী আছে গীতটোৰ লগত জড়িত হৈ থকা। গতিকে শচীন বহুত বহুত ধন্যবাদ, তোমালোক ভালকৈ থাকা, আমি আকৌ কথা পাতিম। থেংক ইউ। আমি ইতিমধ্যে শেষ হৈছে আমাৰ অনুষ্ঠানটো। আমাৰ লগত মিলন আছে, বিমান দা আছে, বিমান দা আছে। বিমান দাক মই বিমান দা চুলি তুলি বৰ ধুনীয়া, মানুহটোৱে সুধিটো যদি আঁতৰাই লয়। অঁ বিমান দা আচলতে বিমান দা আৰু মিলনকো একেলগে মই মোৰ ইউটিউব চেনেলটো আচলতে পৰিচালনা কৰি থকা ছুপাৰ হিৰো দুজন এজন। এইফালে মিলন ছুপাৰ হিৰো। গতিকে আজি তেওঁলোক সদায় জড়িত হৈ থাকে আমাৰ প্ৰতিটো গীতৰ লগতে। আচলতে মিলন অথবা বিমান দাৰ সহায় নহ'লে আমাৰ কোনো এটা গীতেই আপোনালোকৰ কাষ নাপায়গৈ কেতিয়াও। গতিকে সিহঁতৰ লগতো আজি কথা পাতিবলৈ অকণমান সময় যত্ন কৰিছোঁ। গতিকে মিলন, গীতটোৰ বিষয়ে কি ক'বা তুমি? যথেষ্ট ভাল হৈছে, ভাল পাব, চবে চাব, শ্বেয়াৰ কৰিব আৰু বহুত বহুত ধন্যবাদ। আমাৰ লগত বিমান দা আছে। বিমান দা গীতটো সঁচাই বহুত সুন্দৰ হৈছে আৰু অডিঅ'টোতো 7 মিলিয়ন পাৰ হৈ গ'ল আৰু এইটো তাতকৈ আৰু অলপ বেছি হ'ব বুলি আশা কৰোঁ। হয়, ৰাইজে অকল লওক তাৰে কামনা কৰিছোঁ। যিটো লগ পাইছে নেকি কোনোবাই? বাই বাই। বহুত বহুত ধন্যবাদ। গীতটোৰ লগত জড়িত হৈ থকা বহুতেই শিল্পী আছে। আমি সকলোৰে লগত এতিয়া কথা পাতিব পৰা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। বিকাশ গগৈ, তাৰপিছতে উজ্জ্বল কোঁৱৰ, ইপচন লাল বৰুৱা। ইপচন দাৰ লগত আজি আমি যোগাযোগ স্থাপন কৰিব পৰা নাই। সাধাৰণতে আমি সদায় ভিডিঅ' কল কৰোঁ তেখেতক, গুৱাহাটীত থাকে তেওঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰি যাব। ইয়াৰ পূৰ্বতে আমি আকাশ নামৰ এটি গীত আপোনালোকৰ বাবে মুকলি কৰি দিছিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে সেই গীতটিও ভাল পাইছে। সেই গীতটিৰ ভিডিঅ' ইতিমধ্যে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ টিৰাপ সীমান্ত মেধিৰ পৰিচালনাৰে, আৰু খুব সোনকালে আপোনালোকৰ কাষ পাবগৈ আমাৰ অতি সপোনৰ, অতি আশাৰ আকাশখন আপোনালোকৰ কাষ পাবগৈ ভিডিঅ' ৰূপত। তাৰপিছতে আমি শচীনৰ লগত আকৌ কাম কৰি আছোঁ মেঘালী, মৃন্ময় শৰ্মাৰ সংগীত পৰিচালনাৰে মেঘালী অতি সোনকালে আপোনালোকৰ কাষ পাবগৈ। তাৰ কামো আৰম্ভ হৈছে ইতিমধ্যে। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু আমাৰ গীতটিত অভিনয় কৰিছিলে অমৃতা গগৈ। অমৃতা গগৈক এইখিনিতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ লগত অভিনয় কৰিছিলে মোৰ খুব মৰমৰ ককাইদেউ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ খুব মৰমৰ নানুদা আৰু বিজেতা বাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰতিটো গীতৰে মেকআপ তেখেতে কৰে। গতিকে বিজেতা বাৰ লগত মোৰ খুব এটা পুৰণা সম্পৰ্ক আৰু তেওঁৰ লগত আমি আজিও কথা পাতিছোঁ। আশা কৰিছোঁ তেওঁ গীতটি ভাল পাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ যাতে এই সৰু পৰিয়ালটো সদায় এনেকৈ হাঁহি ফূৰ্তিৰে কামবিলাক কৰি যাব পাৰে। কিবা যদি ভুল ত্ৰুটি ৰৈ যায় আপোনালোকে ক্ষমা কৰিব আৰু আমাৰ ভুলবিলাক উনুকিয়াই দিব। আমি যত্ন কৰিম পৰৱৰ্তী যিবিলাক আমাৰ কৰ্ম আছে, যিবিলাক আমি আপোনালোকৰ বাবে আগবঢ়াই দিব বিচাৰিম, সেইবিলাক যাতে সেই ভুলখিনি যাতে আকৌ দুনাই আমি নকৰোঁ, তাৰ বাবে আমি যত্ন কৰিম। বেছি সময় নলওঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব গীতটি। যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সদায় আশীৰ্বাদ কৰিব যাতে অনাগত দিনত আমি ভাল ভাল কাম কৰি যাব পাৰোঁ। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।